Hello everyone, মই বেবি মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। ইমানে লৰালৰি হৈছে যে ভিডিঅ' কৰিব সময় পোৱা নাই। তাৰ পৰা এতিয়া যাব ওলাইছো ভৈৰৱকুণ্ড। বাকি আজি কি কৰো কি নকৰো তাকে অকমান দেখাম বুলি ভাবিছো। আশা কৰো ভিডিঅ'টো শেষলৈকে চাব। আমি পাই গলো ধনশ্ৰীঘাট। সিহঁতে মোক ইমানে লৰালৰি কৰিছে। গাইস আমাৰ ছোৱালীকেইজনী আকৌ ঘূৰি আহিছো আমি। বৰ্তমান আমাৰ এখন টমটম হৈ থাকিলে বেয়া। তাৰপাছত কোনোমতে আমাৰ টমটমখনো ঠিক হ'ল, আমিও ওলাই দিলোঁ। পিছে এই ৰাস্তাটোৱেদি এইবাৰ মই প্ৰথম গৈছোঁ। এনেইতো ওদালগুৰি হৈ গৈছোঁ বাৰু আৰু মাছবাদ হৈ, কিন্তু এইবাৰ ইফালেদি প্ৰথম আৰু গাঁৱৰ মাজে মাজে ভিতৰীয়া ৰাস্তা। তাৰ পৰা হয়তো কোনোবা আগতেও যাব পাৰে, বাট মইহে প্ৰথমবাৰ। আহি পালোঁ ভৈৰৱকুণ্ড, কিন্তু ট্ৰাফিক জামত এতিয়া ফাঁচি আছোঁ। আমি আহি পাই গ'লো ভৈৰৱকুণ্ড আৰু এতিয়া আমি খানা খাবৰ কাৰণে জেগা বিচাৰি আছোঁ। গোটেই মানুহ ভিৰ চবফালে। আমাৰ আহি পোৱা অলপ যিহেতু দেৰি হ'ল, টমটমখন অকণমান বেয়া হৈ আছিল, সেইকাৰণে ওচৰ যদিও আহি পাওঁতে দেৰিয়ে হ'ল। এতিয়া গোটেই জেগাবোৰ মানুহ ভৰ্তি হৈ গ'ল। চাওঁ এতিয়া ক'ত পাওঁ ভাল জেগা। এই অৱস্থা ৰাইজ, নদী পাৰ হয় গোটেই ভিজিল। গাইজ আমি পাৰ হৈ সিফালৰ পৰা ইফালে নদী পাৰ হৈ ইফালে খাম আৰু মানে জেগা বিচাৰি ভাল জেগা নাপালোঁ আৰু যিবিলাক পাইছোঁ অলপ লেতেৰা ভাল নালাগে। চ' এইখিনি অকণমান চাফা পাইছোঁ, সেইকাৰণে আমি ইয়াতে খাম বুলি ভাবিছোঁ। আৰু আমাৰ এই ল'ৰাকেইটাই কিবা কৰিছে, মানে ছোৱালীকেইজনী পাৰ কৰাইছে। ইমান পিছল আৰু ইমান ঠাণ্ডা পানীটো, মানে পিছলিয়ে যাওঁগৈ আৰু আমি, সেইকাৰণে সিহঁতে পাৰ কৰাই দিছে আৰু ইফালে আমি খাম। আমাৰ চাহ ক'ত হৈছে চাওঁ, চৰিয়াত। আহি আমি কামত লাগি গৈছো পুৰা, কাৰণ আমাৰ সময় নাই, দেৰি হৈছে। ইফালে ইহঁতে চব্জি কাটি আছে। সময় আছে মানে ব্লগ বনোৱাৰ সময় আছে, চব্জি কাটিব সময় নাই। গজব বেজতি এইফালে চব্জি কাটি আছে আৰু ইফালে চাহ বনাই আছে। তাৰ পৰা চাউল ধুই আছে এয়া। আৰু এয়া ইফালে ভৈৰৱকুণ্ডৰ ফেমাছ পাহাৰখন। গাইজ আমি এতিয়া খাম চাহ আৰু কেক। চ' গাইজ এতিয়া অমিতা কাটি আছোঁ। ইয়াতকৈ বেদনা নাই আৰু, ছোৱালী এখন আছে কাম কৰিব, ময়ে কাম কৰিছোঁ গাইজ। জানে কিনো কাম আছে নিৰ্মাটো কেনে কাটিছে গাইজ, দেখা দিয়ক গাইজ কেনে কাটিছে সি। আৰু ইফালে ঘৰ নকৰে আকৌ সাহস কৰি পাব জোৰ চাই দিবি আছোঁ কেমেৰাটো। কি খাইছা? কণী ৰাইজ আমি খাম এতিয়া কণী। উমনি ঐ কুকুৰা এৰি তই নাহিবা আমাৰ কাম চাম কৰি হ'ল, মানে চব্জি কটা হ'ল। তাৰপিছত খানা বনাই আছে। তাৰ পৰা আৰু ইহঁতে ইয়াত ফটো পষ্ট দি আছে আৰু ইয়াত। আৰু এইফালে আমাৰ কেমেৰামেন। বাকী আমি এতিয়া ফটো উঠিম আৰু ইয়াত ইমান ধুনীয়া পানী। দাদা কি হ'ল? চুমবা কি হ'ল? তিনিখন পাপৰ। এইয়া বৰ্তমান বনি আছে হাঁহ। তাৰ পৰা এইবিলাক ভাত চাত হ'ল আৰু কেতিয়া ঘৰ যাম আমি? এতিয়া আমি ৰখি আছো গাজৰ আৰু চাটনিৰ বাবে। এইফালে বিলাহী কাটি আছে, দেখাই দিয়া। আৰু এইফালে কৰ্দৈটেঙা, মানে কি টপ বনাব ন, কৰ্দৈটেঙা। আৰু আমি গাজৰ চাটনি বনাই আছো। গাইজ ভাল কাম এটা পাই লৈছো, এয়া জলকীয়া কাটা আৰু তাই গাজৰ চাটনি বনাই আছে। আৰু আমাৰ ইফালে বিহু মাইনা পাগলা অসমীয়া মানুহ যিহেতু বিহুটো থাকিবই ন লগত। আৰু আমাৰ ইয়াতে গোটেইকেইটা ঢুলীয়া নাচনীয়ে বেছি আছে যিহেতু। আৰু এইফালে খানা বনাই আছে বাৰু।
4টা বাজিলে আৰু এয়া ইফালে দিবৰ কাৰণে ৰেডি কৰি আছে তাৰ পৰা ইফালে ল'ৰাকেইটা বহিছে আৰু এই আমাৰ ইফালে এটা চাম খাব বহিলে মানে ল'ৰাখিনি আগতে তাৰ পৰা এয়া ইফালে দিয়া চলি আছে আমি খাবলৈ আছে আৰু এইকেইজন খাবলৈ আছে ভাত খাই আছো তো গাইজ আমিও এবাৰ ভাত খাব বহি ল'লোঁ আৰু এয়া ভাতৰ লগত এয়া হাঁহৰ মাংস চালাড কবি ভাজি নেমু দালি গাহৰি নাখাওঁ আমি গাহৰি লাভাৰ নহয় যিহেতু বহুত ৰাতি হৈ গৈছে নহয় 5টাই বাজিলে এতিয়া সেইকাৰণে আমি একেলগে বহি ল'লোঁ আৰু কেইজনমান আছে বাৰু তো গাইজ আমাৰ খানা খোৱা হৈ গ'ল আৰু এতিয়া আমি ঘৰ যাওঁতে সন্ধিয়া হ'ল গোটেই ৰাতিয়ে হৈ গ'ল আৰু এয়া ইফালে আমাৰ লগৰকেইটা আৰু পিছফালেও আহিছে এয়া তো গাইজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব মাম্পু কুছ ব্লগ আছে বুলি চাব গাইজ মাম্পু কুছ ব্লগ বুলি সাবস্ক্ৰাইব কৰি দিব এতিয়া চাম আমি মানে এয়া বজাৰ দোকানবিলাক আৰু এইটো যে ৰিলছ যে বনাই চেনেল এয়া তাৰ পৰা আৰু ইফালে দোকান বজাৰবোৰ ৰাতি হ'ল তথাপিও ইমান মানুহ আছে এতিয়ালৈকে চাওকচোন এয়া বাছবিলাক এখন দুখন গৈ আছে তথাপিও বহুত মানুহ আছে আৰু এয়া গাইজ প্ৰথমবাৰ এনেকৈ ইমান ৰাতিলৈকে ভৈৰৱকুণ্ডত আছোঁ আৰু এয়া আমাৰ ছোৱালীকেইজনী চুম্বা কাৰোবাৰ যদি বয়ফ্ৰেণ্ড আছে ঠিকছে গালি খাবা আজি চাল্লা ধুনীয়াকৈ খানা বনাই খোৱালা কথাটো কি আৰু ইয়াতে নেটৱৰ্ক कितने है ये 10,000 वाह बिक्री हुआ क्या कितना बिक्री हुआ हाँ इमान क्यूट है ओए दी पान खन दे म त ऐसे ही आमी कमला লৈ ললো গাইজ বগৰী আৰু কমলা লৈ ললোঁ যিহেতু ভণ্টিহঁত ঘৰত আছে আৰু ভণ্টিকো লৈ আহিলে হয় ভণ্টিয়ে দুদিনমান আগতে হাফলং গৈ আহিছে সেইকাৰণে এবাৰ তাক ঘৰ ৰখীয়া থৈ আহিছোঁ আৰু অকলে থোৱা হেনে জেঠাই ছোৱালীজনী আছে লগত সেইকাৰণে সিহঁতৰ কাৰণে কমলা আৰু বগৰী লৈ লৈছোঁ এতিয়া আমি যাম আৰু এয়া আমাৰ টমটমকেইখন আহি আছে বাৰু সেই এখন আৰু বাকীখন পিছফালে আছে আহি কেনেকুৱা লাগিলে তোমাৰ আকৌ আহিবিনে নাই মইতো সঁচাকে আইতা লগত আমাৰ মানে যিহেতু খানাটো কিবা কৰা দেৰি হ'ল ন সেইকাৰণে আমি ক'তো ফুৰিব নাপালোঁ চাবলগীয়া জেগাও আছে বাৰু আৰু সেই যাব খাই হ'লেও যিমান চাইও শেষ কৰিব নোৱাৰি আৰু আহিয়ে থকা হয় আমাৰ যিহেতু ইমান দূৰে নহয় আমাৰ তাৰ পৰা সেইকাৰণে আৰু এতিয়া যাওঁতে সন্ধিয়া হ'ল আৰু